নমস্কাৰ পোনপ্ৰথমতে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ৰিচাৰ্চ আয়ুৰ্বেদা আছামলৈকে। আমাৰ যিবিলাক লোক থাকে বা যিবিলাক মানুহ থাকে তেওঁলোকৰ প্ৰায় ক্ষেত্ৰত নিউট্ৰিশ্যনৰ সমস্যা দেখা যায় আৰু নিউট্ৰিশ্যনৰ যেতিয়া সমস্যা হয় বা পৰিপুষ্টি যেতিয়া অভাৱ হয় তেতিয়া মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰবিলাক ঘটে। সাধাৰণতে হাড়বিলাক দুৰ্বল হয়, গাঁঠিৰ বিষ হয়, কিছুমানৰ মূৰ ঘূৰণি হয়, এনেকুৱা ধৰণৰ সৰু সুৰা কিছুমান বেমাৰ নিউট্ৰিশ্যনৰ অভাৱতে হয়। আজি মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ এটা জবৰদস্ত প্ৰডাক্ট বা ট্ৰেডিং প্ৰডাক্ট, সেই প্ৰডাক্টটো হৈছে মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশ। আজি মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশৰ বেনিফিট, ইউজেছ আৰু প্ৰাইচটো গোটেইখিনি সামগ্ৰিকভাৱে দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আমি ভালদৰে চলিব লগা হ'লে বা আমাৰ শৰীৰটো সুস্থ হৈ থাকিব লাগিলে কিছুমান ধৰণৰ নিউট্ৰিশ্যনৰ বা পৰিপুষ্টি দৰকাৰ হয়। খাদ্যটো যেনেকুৱা দৰকাৰ তেনেকৈ আমাৰ শৰীৰত বিভিন্ন ধৰণৰ নিউট্ৰিশ্যন বা পৰিপুষ্টি পাই থাকিব লাগে আৰু নিউট্ৰিশ্যন বা পৰিপুষ্টি পাই থাকিলে আমাৰ শৰীৰটো সুস্থ সবল হৈ থাকে। সেই ক্ষেত্ৰত মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যোনটো নিউট্ৰিবন চ্যৱনপ্ৰাশ আছে, সেই নিউট্ৰিবন চ্যৱনপ্ৰাশে যথেষ্টখিনি পূৰণ কৰে। মাই ৰিচাৰ্চ আয়ুৰ্বেদা নিউট্ৰিবন চ্যৱনপ্ৰাশ আছে 30+ আয়ুৰ্বেদিক হাৰ্বেল আৰু এই যোনটো প্ৰডাক্ট সেই প্ৰডাক্টটো হ'ল এনচিয়েণ্ট আয়ুৰ্বেদিক ফৰ্মুলেশ্যনৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। ইয়াতে 30+ আয়ুৰ্বেদিক হাৰ্বছ আছে লাইক আমলা, পিপলি, অশ্বগন্ধা, এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক ইনগ্ৰিডিয়েণ্টছবিলাক আছে। এইবাৰ মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশৰ বেনিফিট অৰ্থাৎ উপকাৰিতাৰ বিষয়ে ক'ব ওলাইছোঁ। 1 নম্বৰ উপকাৰিতাটো হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো নিউট্ৰিবন চ্যৱনপ্ৰাশ আছে, সেই চ্যৱনপ্ৰাশে আমাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেমটো বুষ্ট কৰাত অৰ্থাৎ উন্নত কৰাত সহায় কৰে বা শক্তিশালী কৰাত সহায় কৰে। আৰু মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন যোনটো চ্যৱনপ্ৰাশ আছে, সেই চ্যৱনপ্ৰাশটো যদি আপোনালোকে ৰেগুলাৰ সেৱন কৰি থাকে তেতিয়াহ'লে আপোনাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেম অৰ্থাৎ ৰোগ প্ৰতিৰোধক ক্ষমতাটো যথেষ্টখিনি উন্নত হ'ব আৰু আপুনি নিৰোগী হৈ পেলাই জীয়াই থাকিব পাৰিব। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশটোৱে আমাৰ যিবিলাক দৈনন্দিন বেমাৰ, সেই দৈনন্দিন বেমাৰৰ পৰা কিছু পৰিমাণে সকাহ দিয়া সহায় কৰে। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশটো যদি ৰেগুলাৰ সেৱন কৰি থাকে, সৰু ল'ৰা ছোৱালী হওক বা নিজেও যদি ৰেগুলাৰ সেৱন কৰি থাকে, যিবিলাক অসুস্থতা হৈ থাকে দিনে দিনে হৈ থাকে, যেনে জ্বৰ, চৰ্দি, কাহ, এনেকুৱা ধৰণৰ যিবিলাক সাধাৰণ ইলনেছ বা বেমাৰ, সেই বেমাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাই থাকিব পাৰিব। আৰু এইটো হৈছে 2 নম্বৰ পইণ্ট। 3 নম্বৰ বেনিফিট হৈছে মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চেম্পছটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ এনাৰ্জি লেভেল অৰ্থাৎ কাম কৰা দক্ষতাটো বৃদ্ধি পাব, শৰীৰৰ শক্তি বৃদ্ধি পাব, লগতে আপোনালোকৰ কামত মনোযোগিতাও যথেষ্টখিনি বৃদ্ধি পাব। এইকেইটাই আছিল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশৰ বেনিফিট। এইবাৰ মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশৰ ইউজেছ অৰ্থাৎ ব্যৱহাৰটো ক'বলৈ বিচাৰিছোঁ। যিসকল এডাল্ট আছে মানে 18 বছৰ ওপৰত আছে, তেওঁলোকে দিনত এচামুচকৈ খাব পাৰে, এচামুচকৈ দুবাৰ ল'ব পাৰে। গাখীৰ বা পানী বা এনেও খাব পাৰে, ডাইৰেক্টলি এবাৰ ল'ব পাৰে। আৰু যিসকল চিলড্ৰেন আছে মানে 3 পৰা 12 বছৰ, তেওঁলোকে আধা চামুচ দিনত 2বাৰকৈ ডাইৰেক্টলি বা গাখীৰ বা পানীৰ লগত খাব পাৰে। এইবাৰ মই আপোনালোকৰ প্ৰাইচ অৰ্থাৎ মূল্যটো ক'ব বিচাৰিছোঁ। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশৰ মূল্য হৈছে 195 ইন MRP। আৰু যাৰ ধৰ ID থাকে তেওঁলোকে কিছু কমত পাব। আৰু ইয়াৰ যোনটো পৰিমাণ থাকে 195টো পেকটোৰ পৰিমাণ হ'ল 500 গ্ৰাম। এইটোৱে আছিল মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ নিউট্ৰিবন চ্যৱনপ্ৰাশৰ বেনিফিট, প্ৰাইচ আৰু ইউজেছৰ কিছু কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।